फ्रेंड्स আপোনালোকে চাই আছে আজি আপোনালোকক করোনার টেস্ট সম্পর্কে কিছুমান কথা কম আপোনালোকে জানে সোয়াব টেস্ট টু কি আৰু এটা টেস্ট যেটো লেজার টেস্ট তো লেজার টেস্ট কি আৰু সোয়াব টেস্ট কি এই দুটা কেনেকে কৰে আৰু এই টেস্টৰ মাঝে কেনেকে বুঝা যায় যে এই ব্যক্তিটোৰ করোনা পজিটিভ আছে বুলি তো তাৰ আগত মই কেইটামান কথা আপোনালোকক কৈ লওঁ ভিডিওটো সম্পূৰ্ণ চাব তো কথা কেইটা হল যে মোৰ এটা ৰিকুৱেষ্ট গভৰ্ণমেণ্টৰ ওচৰত মোৰ ৰিকুৱেষ্ট নহয় বহুতে কৈছে এটোৰ কাৰণে ভিডিওটো আজি বনাই আছো মই ৰিকুৱেষ্টটো এনেকুৱা যে কোৱাৰেণ্টাইনত তো বহুত মানুহ আহি আছে আৰু কোৱাৰেণ্টাইন হৈ আছে এতিয়া কোৱাৰেণ্টাইন 7 ডেজ কোৱাৰেণ্টাইন হৈ আছে আৰু হোম কোৱাৰেণ্টাইন 7 ডেজ হৈ আছে তাৰমানে কোৱাৰেণ্টাইন সেন্টাৰত 7 ডেজ থাকিব হোম কোৱাৰেণ্টাইনত 7 ডেজ থাকিব এতিয়া গভৰ্ণমেণ্ট যেতিয়া কোৱাৰেণ্টাইনত থাকে তেতিয়া গভৰ্ণমেণ্টে যে সোয়াব টেস্ট কৰে এই টেস্টৰ ৰিপৰ্ট নহালৈকে কিয় তেওঁলোকক তাত কোৱাৰেণ্টাইন সেন্টাৰত ৰাখি নিদি এটো মোৰ কথা নহয় আৰু বহুতৰ কোশ্চেন আমি অসম সরকারের ওচৰত অনুৰোধ কৰিছো যে আপোনালোকে সোয়াব টেস্টৰ ৰিপৰ্টখিনি আহাৰ পিছত পেশেন্টক ঘৰত পঠাব নহলে যেনে কালি মোৰ ঘৰৰ ওচৰত এজন ওলাল তেওঁ বাহিৰৰ পৰা আহিছিল আৰু সোয়াব টেস্ট কৰিছিল ৰিপৰ্ট আহা নাই কিন্তু তাক ঘৰত থাকিব দিছে কোৱাৰেণ্টাইন এটা মানুহ যিমানে ঘৰত কোৱাৰেণ্টাইন হিচাপে থাকক না কিয় তাৰ একচুৱেল কি হয় জানে নে আপোনালোকে ঘৰত যেতিয়া থাকিব তেতিয়া সাপোজ আপোনাৰ সেপাৰেট ঘৰত থাকিলে তেওঁৰ ঘৰত এটাই লেট্ৰিন বাথৰুম আছে তেওঁ এটো ইউজ কৰিব আৰু কল যেটো পাম কল যেটো হয় এটো এটাই আছে তেওঁ এটো ইউজ কৰিব আৰু বেলেগ মানুহ হয় এটো ইউজ কৰিব এটোৰ কাৰণে কি হয় অলপ ৰিস্কি হৈ যায় মেটাৰটো আৰু এই মানুহবিলাক তো বাহিৰত আহিবই এই কাৰণে ৰিকুৱেষ্ট কৰি আছো গভৰ্ণমেণ্টৰ ওচৰত সৰকাৰৰ ওচৰত বিনীত ৰিকুৱেষ্ট বিনীত অনুৰোধ আপোনালোকে প্লিজ সোয়াব টেস্ট ৰিপৰ্টখিনি আহাৰ পিছত পেশেন্টক ঘৰলৈ যাব দিয়ক বা কোৱাৰেণ্টাইন কৰা মানুহজনক ঘৰলৈ যাব দিয়ক নহলে আমাৰ ইফালে যেনেকৈ এটা পৰিবেশ হৈছিল কালি আমি দেখিছিলো যে এই পেশেন্টজন বাহিৰৰ পৰা আহিছে আহাৰ পিছত তেওঁৰ সোয়াব টেস্ট হৈছে কিন্তু তাক ঘৰত পঠাই দিলে আৰু আকৌ পজিটিভ আহাৰ পিছত তাক উঠাই লৈ গল এই সিস্টেমটো হ'ব না লাগে কোৱাৰেণ্টাইন সেন্টাৰত তাক টেস্ট কৰাৰ পিছত ৰাখি তাৰ ৰিপৰ্টটো আহাৰ পাছত আপোনালোকে কিবা একচন লওক এটোৱে মোৰ সৰকাৰৰ ওচৰত বিনীত অনুৰোধ আজি আমি আলোচনা কৰিম এই সোয়াব টেস্ট সম্বন্ধে সোয়াব টেস্টটো কি আপোনালোকে জানে নে এই টেস্টটো কেনেকে কৰে এটোৰ বিষয়ত জানে আজি মৰ্নিংত মোৰ দাদা এজনৰ লগত কথা পাতিলো দাদা বঙাইগাঁৱত এনআৰএইচএমৰ ডিউটি কৰে তেওঁ সোয়াব টেস্ট কেনেকে কৰে এটো ক'ব নোৱাৰে কিন্তু সোয়াব টেস্টৰ যিখিনি মেটেৰিয়েল এটো কৰ পৰা কালেক্ট কৰে আৰু কেনেকে হয় গোটেইখিনি কথা তাৰ লগত পাতিছো আপোনালোকে ৰেকৰ্ডিংটো শুনক তোক মই বুজাই দি আছো কেনেকে লয় কিভাবে লব লাগে সোয়াবটো তো তুমি লোৱা না তোমাৰ আমাৰ আমি মইতো নলও না মইতো তোমাৰ মানুহ বিলাকে লয় এইটো এলটিৰ কাম আচ্ছা 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 না দুটা টেস্ট দুটা যে হয় সোয়াবৰ এটা লালা আৰু এটা কাকৰ দুটা কি মুখৰ পৰা লয় নহয় এটা মুখৰ পৰা লয় এটা নাকৰ পৰা লয় এটা মুখৰ এটা নাকৰ পৰা আচ্ছা লোৱাৰ পিছত এইটো লগে লগে মানে টিউব এটা টিউব থাকে হা চেম্পল লোৱাৰ কাৰণে যেতিয়া লব এইটোতো লোৱাৰ সময়ত পিপি কিট পিন্ধিয়ে লব লাগিব এইটোতো পিন্ধি লব এইটো লব লৈ উঠি ডাঙৰ এডাল দীঘল ষ্টিক থাকে হা আচ্ছা ষ্টিক এই পাইপডালৰ আগত
কটনৰ নিচিনা থাকে আচ্ছা 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 তুলা কাণ খুজোৱা কটন কাণ যেটো খোজা কটন যেনেকুৱা সেনেকুৱা থাকে হা পাইপ ষ্টিকডালত আৰু ষ্টিকডাল মোটামুটি তোৰ কিমান হ'ব 1 টাক্কৰ মান দীঘল হ'ব আচ্ছা 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 বুজি পাইছা মানে ক'ব গ'লে তোৰ 10 ইঞ্চি মান 10 ৰ পৰা 12 ইঞ্চি হ'ব পাইপডাল এতিয়া কেকাৰ তোৰ চবতে চব সময় হলে না কি ন হয় না এতিয়া তোমাক যদি মই এতিয়া চোৱাব লওঁ ল'লে তোমাৰ কি নাক চৰ্দি লাগিব নেকি নাকৰ পানী লাগিব নালাগে তো নাকৰ যিখিনি ভিতৰততো পানী থাকেই ন চবৰে অলপ ভিতৰত অলপ থাকে আৰু মুখৰ যেতিয়া আমি আলজিভাৰ যেটা থাকে ন আলজিভা এই আলজিভাৰ পাৰ কৰাৰ লগে লগে তাতে পানী থাকেই এনি টাইম 24 ঘণ্টা পানী থাকে তো সেই পাইপ ডেলেদি সিমান দূৰ পৰ্যন্ত সোমাই দিয়ে আচ্ছা 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 নাকেদিও ইমান দূৰ পৰ্যন্ত সোমাই দিয়ে সেই ষ্টিকডালৰ আগত যিখিনি কটন টাইপৰ বস্তু থাকে সেইখিনিত পানীখিনি লাগে আচ্ছা 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 সেইখিনিত লানি উঠি সেই পাইপডাল লৈ এই হাতেৰে চুব নোৱাৰিব সেই বস্তুখিনি আচ্ছা এই পানীখান লৈ কি মানে এটা কন্টেইনাৰত ভৰাই কন্টেইনাৰ মানে এটা সেই থাকে তোমাৰ কি কয় জানা এইটো ভাইল বুলি কয় হা ভাইল মানে এইটো টিউবৰ নিচিনা আৰু টিউবৰ নিচিনা তাতে মানে প্ৰেছাৰ কৰি ফুটাৰ নিচিনা যিখন ওপৰত ঢাকন থাকে ৰাবাৰ টাইপ ঢাকন আচ্ছা 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 বুজি পাইছা তাতে এইটো প্ৰেছ কৰি দি সেই য'ত কটনৰ য'ত পানীখিনি লাগি আহে সেইখিনি ভিতৰত সোমাই দি মোটামুটি 1 আঙুল মান ভিতৰত যাব যাৰ পাছত বাকি যিখিনি আছে কাটি ফেলাই দিয়ে এইখিনি ফেলাই দিয়ে মানে য'ত কালেক্ট কৰে তাতে সব বস্তু পুৰি চুৰি থৈ আহে আচ্ছা 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 এইটো হল নিয়ম এইটোৱে হল এই টেষ্ট খিনি লোৱাৰ নিয়মটো আচ্ছা তাৰ পাছত টেষ্ট কি হয় এটো তো পেথলজিষ্ট কব পাৰিব পেথলজিষ্ট যাব না এতিয়ালৈকে কৰোনা কি টেষ্ট কৰে এইটো কাকো নকয় না আৰু এইটো যে আছে স্ক্যানিং মেচিনটো এইটো আৰু সোয়াব টেষ্টৰ মাজত পাৰ্থক্যটো কি ডিফাৰেন্সটো কি সোয়াব টেষ্টটো হল গটে তোমাৰ কৰোনাৰ টেষ্ট খিনি হ'ব আচ্ছা আৰু যিটো স্ক্যানিং মেচিন হয় সেইটো অনলি ফৰ টেম্পাৰেচাৰ জুকা থাৰ্মোমিটাৰ এক প্ৰকাৰ থাৰ্মোমিটাৰ সেইটো কয় ডিজিটেল ইনফ্ৰাৰেড আগত মোবাইলত আছিল না ইনফ্ৰাৰেড আছিল না এইটো হল ইনফ্ৰাৰেড থাৰ্মোমিটাৰ ৰেডিয়েচনৰ নিচিনা সেইটো হল লেজাৰ থাৰ্মোমিটাৰ সেইটোৰ কাম অকল তোমাৰ গাত বৰ্তমান টেম্পাৰেচাৰ কিমান আছে আচ্ছা এইটো দেখি তো কৰোনা আছে না নাই বুজা না যায় সেইটো একো এতিয়া কৰোনাৰ সিম্পটমে উল্টা পাল্টা হৈ গৈছে সিম্পটমটো কেনেকুৱা হৈছে সিম্পটম বেলেগ ধৰণৰ আহি আছে না কাৰোবাৰ কোনো উইদাউট জ্বৰ কাহ মুখৰ বিষতো মানুহৰ হৈ আছে আচ্ছা 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 তেতিয়াহ'লে কি কেনেকে হল আমি যদি স্পেচিফিক যদি কিবা লক্ষণ আছে বুলি আমি গমেই পাইছো তেনেহ'লে তাৰ উইদাউট লক্ষণত কেনেকে হল আচ্ছা 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 তাৰমানে একো নাই টেম্পাৰেচাৰ একো নাই কিন্তু কৰোনা হৈছে আচ্ছা আচ্ছা এনেকুৱা কেছ পাইছা নেকি কিমান আছে হয় নেকি শুনিলে তো ইখিনি টেষ্ট এতিয়া বৰপেটাতো হয় দাদা কলে বৰপেটা যদি হয় 2 দিনৰ ভিতৰত ৰিপৰ্টখন আহিব লাগে তো 2 দিনৰ ভিতৰত ৰিপৰ্টখন আহি যোৱাৰ পিছত কোৱাৰান্টাইন হোৱা মানুহজনক ঘৰলৈ পঠাওক তেওঁৰ এটলিষ্ট বুজিব পাৰিব যে তেওঁ পজিটিভ হয় না নেগেটিভ ৰিপৰ্টটো তেওঁ কোভিড আছে না নাই এইটোৱে কথা এইটোৰ কাৰণে জাস্ট ফিভাৰ হলে তেওঁলোকক এটা ধাৰণা হৈ যায় তেওঁলোকৰ সম্বন্ধে যে কিবা যদি জামটো থাকিব পাৰে ফিভাৰটো এনে নহয় এতিয়া কৰোনা পেশেন্টৰ ফিভাৰ হৈ আছে কিন্তু আজিকালি দাদাৰ লগত কথা পাতি মই বুজিলো যে কোনো মানুহ এনেকুৱাও আছে যাৰ কোনো ফিভাৰ নাই একো নাই কিন্তু সোয়াব টেষ্ট কৰাৰ পিছত তাৰ পজিটিভ হয় তো যিয়ে হওক এইটো ডক্টৰী ল্যাঙ্গুৱেজৰ কথা মই বিশেষ একো নাজানো যিখিনি মই দাদাৰ লগত কথা পাতি বুজিলো ইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিলো তো মোৰ এটাই কথা যে গভৰ্ণমেণ্টৰ ওচৰত বিনীত অনুৰোধ আপোনালোকে সোয়াব টেষ্ট ৰিপৰ্ট আহাৰ পিছত কোৱাৰান্টাইন হৈ থকা মানুহজনৰ ওপৰত ষ্টেপ লওক আপোনালোকে তেওঁলোকৰ সোয়াব টেষ্ট ৰিপৰ্ট নাহালৈকে কোৱাৰান্টাইন চেণ্টাৰতে ৰাখক এটো আমি অসম চৰকাৰৰ ওচৰত বিনীত অনুৰোধ কৰিছো
কাৰণ তেওঁলোকে নাজানে, তেওঁলোকৰ একো দোষ নাই। কালি যেনেকুৱা হল আমি এইটো চাইছো, এই কাৰণে আপোনাৰ ওচৰত ৰিকুৱেষ্ট কৰি আছো যে আপোনালোকে সোৱাব টেষ্টৰ ৰিপৰ্ট আহাৰ পিছত কোৱাৰাণ্টাইন হৈ থকা মানুহজনৰ কিবা ষ্টেপ লওক, যে তেওঁ ঘৰত যাব না তাতে থাকিব না ট্ৰিটমেণ্টত যাব, এইটোৱে। তো বিশেষ একো নাই, আজি আপোনালোকক অলপ সৰুকে বুজাৱাৰ চেষ্টা কৰিলো যে সোৱাব টেষ্টটো কি, আৰু এই সোৱাব টেষ্ট ৰিপৰ্ট নহাৰ লৈ মানুহজন যাতে ঘৰলৈ নপঠায় চৰকাৰে, এইখিনি মেছেজ আপোনালোকৰ ওচৰত দেৱাৰ চেষ্টা কৰিলো। যদি আপোনালোকৰ এই ভিডিঅ'টো অলপ ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰক, কমেন্ট কৰক, আৰু বেছিকে শ্বেয়াৰ কৰক, যাতে আমাৰ হেল্থ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ এই ভিডিঅ'খন যায় আৰু তেখেতে এইটোৰ ওপৰত চিন্তা চৰ্চা কৰে। ধন্যবাদ, বাই বাই, লগ পাম নেক্সট এটা ভিডিঅ'লৈ।